তো হে গাইছ, আজি আমাৰ এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম। আজি মানে আপোনালোকে জানেই আজি হৈছে আমাৰ আজি শুক্ৰবাৰ। আজি এটা চিনেমা ৰিলিজ হোৱা ডেট আৰু আজিতো জানেই কোনখন চিনেমা ৰিলিজ হ'ব। এখন ধুনীয়া অসমীয়া চিনেমা বুলু ফিল্ম। তো আজি শৰ্মাদাই বোলো কৈ আছে এখন চিনেমা চাব লাগিব বোলে, এক্টিং অলপ শিকিব লগা বহুত আছে, যিহেতু আমি সেইটো লাইনৰ মানুহ। তো শৰ্মাদাই কৈ আছে আৰু বোলো যাব লাগিব চাবা। শৰ্মাদা, আমাৰ চেনেলটোৰ আজি নামটো চেঞ্জ কৰিম। আমাৰ যি ভ্লগ চেনেল, সেই চেনেলটো আগতে যিটো নাম দিছিলোঁ বহুত দিগদাৰ হয়, একে দুটা নামে মিলে মানুহ দিগদাৰ পায়, সেইকাৰণে চেঞ্জ কৰি দিয়ে। আমাৰ চেনেলটোৰ নাম ৰাখিম চিৰা দৈ আমাৰ চেনেলটোৰ নাম চিৰা দৈ, যিহেতু অসমীয়াৰ এটা আৱেগ। আমি ভাবিছোঁ সেইকাৰণে চিৰা দৈ ৰাখি থৈ কি বনাইছে মেঘচু প্ৰসাদ আছে, বহুত হেৰিছে চলি আছে চিনেমাখনৰ। তো বোলো দেৰি নকৰা যাই যাব। এই গাছত লগা যাম আৰু কলেজ চকত যাম প্ৰায় একে। যেতিয়া লাগব থোপা থুপি লাগব, একদম জাগা নাই। এই যাম আৰু ৰেলগেট আমাৰ জীৱনৰ এটা এৰিব নোৱাৰা অংগ আছে। যেতিয়াই যাওঁ তেতিয়াই লগ পাওঁ। গাইছ এক দেখছি না আপি কেতিয়া আর কি গোটেই মোবাইলটো এনাই আছে, কথা চথা ক'লে একো নাই। এই চাক বাইছ সুধে মুখখন দেখিছে। এই তাক দেখছি না গাইজ, এই টিকেট নাপাব বুলি লাইন পাতিয়া ধরছি। এই আৰু ভয় চাই আছে দেখছি নাই, এনেকুৱা তাৰ স্বভাৱ। ই চিনেমা হল পল ল'লে লাইনটো ধরছি, জানো চাবাই নাপাব বুলু ফিল্ম। তো গাইছ আহি পালোঁ আমি আহি পালোঁ। এতিয়া আমি চিনেমা হলৰ ভিতৰত কুমমাৰ চিনেমা চাম, বুলু ফিল্ম চাম। কেনেকুৱা হয় পিছত কৈ আছোঁ। বিৰাট এক্সাইটেড হৈ আছোঁ এখন চিনেমা চাবৰ কাৰণে। কেনেকুৱা লাগে চিনেমা ঘৰ পিছত আপোনালোকক কৈ আছোঁ কি দেখাব তাই হিমাংশু প্ৰসাদ দাই। দেখাই আছোঁ আপোনালোক মানুহ চাবৰে চব বাথৰুম আগে যায়, আগে হলত সোমবাৰী বাথৰুম আগে ধৰে। মুঠো খান্দি লগতে লৈ আহিম বুজিছোঁ দে। মুঠি চুটি ৰেডি আহিলোঁ। অঁ আমি মুঠি চুটি এওঁতো আগে এওঁ আহি গৈছি, এই বাথৰুমত যা এওঁ মানুহটো মানে ৰেডি হৈ ল'ব লাগিব না, কাৰণ মানুহটো দেখে মোবাইলটো লওঁ ঠিক আছে দেখছি নাই দাউৰা দাউৰিকে। গাইছ বুজি দেখা আপোনাক কেনেকুৱা আন্ধাৰ দেখছি না, আকৌ বৃষ্টি বনাই। এই বোলে বৃষ্টি বনাই গাইছ। আগৰ পদ দিব অলপ দেৰিকৈ দিব। চিনেমা কিন্তু ধামাকা হ'ব দে। মানে আমি এখন বিয়া বানাম মুখচুক ঢাকা থাকিব, পইচা তইও পাবি আমিও পাম, করবি না? মাথা গেছি বাপরে কাই করবো কি কাই করবো, কি বকি আছে, কি কাই করবো? মই পাৰিম, মই কৰিব লাগে কৰিম, পাইপা লাগে পাতিম। মানুহ হৈছে দে ন, আমাৰ মানুহ হৈছে কিন্তু। বহুত মানুহ হৈছে। মানুহ দেখছি আপোনালোকে কেনে এটা মানুহ হৈছে, তো মানুহে ক'ব পাৰে কেনে এটা হৈছে না। অঁ চিনেমাখন ভাল হৈছে, চিনেমা চালোঁ। বাকীখিনি পিছত কৈ আছোঁ, মোবাইল কিবা ওলাই লওঁ। আমাৰ মানুহ আমি গাড়ী চাড়ী উলিয়াই লওঁ। বহুত মানুহ দেখছি না, সাংঘাতিক দেখছি না চিনেমা।
বাহিৰত মানুহ বাকী কৈ আছোঁ আমি যে গাড়ীখন উলিয়ালে বাহিৰত কম চব গাইজ জানতেতো যাম পালোঁ এতিয়া আৰু এই ৰেলগেট পচি আমাৰ তাতে মানে মুঠতে আমি আহিলি ৰেলগেট পঢ়বো এইটো আমাৰ কমন এইটো আমি হাইস্কুলত পঢ়াৰ পাই আহোঁতে ৰেলগেট যাওঁতে ৰেলগেট তাতে আৰু কথা নাই আৰু এইটো আমি কমন এইটো আমি পামেই আৰু গতিকে ৰেলগেট পঢ়লে আমি দুখ কৰিব লগা আমাৰ এইটো কোনো নতুন টপিক নহয় আমি যদি এতিয়াও ঘৰত যে আকৌ উভতি আহোঁ নহয় আকৌ সেই ৰেলগেটডালেই পঢ়ি থাকিব হয়নে ৰাকেশ হিমাংশু প্ৰসাদ দাৰ চিনেমাখন চাই কেনে পালা ৰাকেশ এই অলপ দেৰিকৈ ৰিভিউটো ৰাকেশে হতভম্ব আছে তো ফাইনেলি আমি চিনেমাখন পূৰা চালোঁ কমপ্লিটকৈ এতিয়া মই চিনেমা চাই কেনে বোলে কওঁ এতিয়া চিনেমা কি ক'ম আৰু অদ্ভুত মানে মইতো হতভম্ব এনেকুৱা চিনেমা বনোৱাৰ কাৰণে সঁচা সাহস লাগিব হিমাংশু দাৰ যথেষ্ট সাহস এখন চিনেমা বনাই সঁচাই সাহস নহয় মানুহ কিন্তু এনেকুৱা চিনেমা বনাব নোৱাৰে আৰু সাংঘাতিক ছাছপেঞ্চ লাষ্টৰখিনি সঁচাকৈ একদম মানে 4 ছেকেণ্ড 5 ছেকেণ্ডমান মানুহৰ একো নাই জানতে মাজতে এনেকুৱা হ'ল একদম স্তব্ধ মৰিয়ালি আনো মাজতে এনেকুৱা হাঁহিছে এনেকুৱা এটা বাচিছে লাষ্টত এই পিপৰি এটা খোজকাঢ়াৰ মাত নাই আচৰিত ছাছপেঞ্চ কিন্তু লাষ্ট মই পাগলা হৈ গৈছোঁ কি হ'লে লাষ্ট যি নহওক চিনেমাখন বঢ়িয়া বনাইছে কিন্তু চিনেমাখন ভাল বনাইছে কিন্তু 18+ আৰু কিন্তু লগতে চিনেমাখন এইটো কওঁ লগতে কিন্তু চিনেমাখন অলপ মানে কি আকলাই যায় চালি অলপ বেছি ভাল পাব এইটোতো হয় আকলাই যায় চালি বেছি ভাল পাব কিন্তু আকলাই যাক যাৰ লগত আপুনি যাৰ লগত ফ্ৰী সেনেকুৱা মানুহৰ লগত যাব লাগিব মানে শৰ্মাদাই মোক বোলে লাজ কৰি আছে চিনেমাখন চাই যায় ক'ৰবাত দিছি মানে অলপ এটা যোৱা দিগদাৰ হৈ যায় কিছুমান মুহূৰ্তত মইলো এই চিনেমা হয়নে নহয় ইমান পূৰা ফ্ৰী হ'ব লাগে আমি অসমীয়া চিনেমা চাওঁতো গতিকে এনে ভালে লাগছে চিনেমাখন গোটাই এনে ভাল লাগে কাহিনীটো ধুনীয়া বাকী মজা আছে আৰু মজা আছে কিন্তু চিনেমা চালি একদম যাৰ লগত আপুনি ফ্ৰী হয় তাৰ লগত গেলি হ'ল ফ্ৰী নহয় মানুহৰ লগত গেলি অলপ এডজাষ্ট হোৱা দিগদাৰ পাব কাষতে বহি থাকিবতো ভাল লাগে এনেকুৱা বাকী যি নহওক চিনেমা চাই ভাল লাগিছে আৰু সাহস লাগব এনেকুৱা চিনেমা বনোৱাৰ কাৰণে কিন্তু সঁচাই সাংঘাতিক সাহস লাগব বাকী আৰু ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ সমাপ্ত কৰিলোঁ আৰু লগ পাম এটা নতুন ভিডিঅ' লৈ